মই সাইফুল ইসলাম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটোৰ নাম সাইফুল ইসলাম পপুলাৰ আজি আপোনাক এনেকুৱা বস্তু এটা দেখুৱাম ধৰি লওক আমাৰ অসমত কয় শিমুলী আলু কেৰেলাত কাপ্পা বুলি কয় কাপ্পা খেতি কেনেকৈ কৰে চাওকচোন এয়া চাওক প্ৰথমতে মাটিটো লেভেল কৰি লয় লোৱাৰ পিছত হাল মাৰি লয় হাল মাৰি পিছত এনেকৈ পাতৰ বনোৱাই পিছত আৰু লগাই দিয়ে ইয়াত লগাই আছে চাওক এয়া চাওক কেনেকৈ লগাই আছে যিসকলে মানে এইটো নহ'লে মানে যেতিয়া ধৰি লওক ৰাতিপুৱা যেতিয়া নাস্তা খাব তেতিয়া মানে এইবিলাক কাপ্পা বুলি কয় যিটো এইটো খায় এতিয়া চাওক কিমান ৰলৈকে মই মানে এই JCB দি কাম কৰি আছিলোঁ যে মই এইখন JCB দি কাম কৰিছিলোঁ এখন JCB দি কাম কৰিছোঁ এয়া কাপ্পা খেতি এয়া বাকী আছে অলপ এয়া চাওক কিমান হ'ব ইফালে চব এখন এই যিটো খেতি মালিকৰ ঘৰ এইটো ইমান ডাঙৰকৈ বনাই আছে মানে কি ক'ম পইচাও মানে তাৰ বহুত ইফালে ঘৰ দুৱাৰ আছে এয়া চাওক মানুহে খেতি কৰা সাৰ কিবা এই মাছৰ শুকান মাছৰ কিবা গুড়ি দি আছে পাউডাৰ দি আছে দিলে মানে বেছি ভাল হয় সেইটো আপোনালোকে দেখিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বহুত ধুনীয়া লাগিছে খেতিখন চাই পেলাই বহুত ভাল লাগিছে আপোনালোকে আহিলে কেতিয়াবা চাব কাপ্পা খেতি কেনেকৈ কৰে নহ'লে মোৰ ইউটিউব চেনেলত দিয়া আছে এইকেইটা চাওক এনেকৈ মানে কাটি পেলাই মেচিন দি কাটি পেলাই লগাই থৈ দিছে এইকেইটা কেইদিনমান 3 মাহ পিছত এইকেইটা তলত আলু হ'ব আলুকেইটাৰ পিছত এয়া লগাই আছে ধৰি লওক 4 ইঞ্চিমান ডাঙৰকৈ কাটি পেলাই লগাই দিয়ে